নমস্কাৰ খুলুমবাই আজি মই কোকৰাঝাৰ পুলিচ থানাত অল আসাম ট্ৰাইবেল ষ্টুডেণ্ট হয় ৰঞ্জিত দেখা বুলি এজন ব্যক্তিক এফআইআৰ দিবলৈ আহিছোঁ। এফআইআৰ দিয়া মেইন কাৰণটো হ'ল এই ৰঞ্জিত দেখা যি আমাৰ গজালি হাই ছেকেণ্ডাৰী স্কুলৰ পাঠশালাৰ টিচাৰ হয়, তেখেতে আমাৰ জাতিৰ পিতা ইউএন ব্ৰহ্মক সন্ত্ৰাসবাদী বুলি কৈছে। এইটো বহুত দুখজনক। আমাৰ বড়ো জাতিক একদম তাচ্ছিল্য কৰা হৈছে। যি টাইমত আমাৰ ইউএন ব্ৰহ্মৰ জন্মদিনত অসমত ষ্টুডেণ্ট ডে বুলি আমি পাতোঁ, আমাৰ অসম গভৰ্ণমেণ্টে কৰিছে আৰু আমাৰ বড়ো জাতিয়ে তাক পিতা বুলি বডোফা বুলি মাতে। আৰু এইদিনা 1 মে খালি আমাৰ ভাৰতৰ ৰাজধানী দিল্লীত আমাৰ ভাৰতৰ অমিত শ্বাহে ডাঙৰীয়াই আমাৰ ইউএন ব্ৰহ্মৰ এটা ষ্টেচু উদ্বোধন কৰিছে আৰু তেখেতৰ নামতে ইউএন ব্ৰহ্ম মাৰ্গ বুলি এটা ৰাস্তা তেখেতৰ নামতে দিছে। তেনে এজন ডাঙৰ আমাৰ বড়োৰ পিতা বুলি কয় এনে এজন মানুহ সন্ত্ৰাসবাদী কত ইমান দুৰ্ভাগ্যজনক আমাৰ জাতিৰ কাৰণে। আমাৰ বড়ো জাতিক ইমান তাচ্ছিল্য কৰিছে, আমি এইটো কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। মই আশা কৰিছোঁ আমাৰ অসমৰ DIG, আমাৰ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ কোকৰাঝাৰ SP যি ব্যক্তিয়ে ইমান বেয়াকৈ সন্ত্ৰাসবাদী কৈছে তাক ধৰিব লাগিব, পানিছমেণ্ট দিব লাগিব। SC ST একৰ আণ্ডাৰত তাক ধৰি পিনি পানিছমেণ্ট আৰু জেল দিব লাগিব। নহ'লে যদি তাক পানিছমেণ্ট কৰিব নোৱাৰে, ধৰিব নোৱাৰে, তেখেতে আমি ভাবিবলৈ বাধ্য হ'ম যিমান আমাৰ পুলিচ বিভাগ, আমাৰ CM, আমাৰ বড়োৰ জাতিৰ বিৰোধী ট্ৰাইবেলৰ বিৰোধী বুলি আমি ভাবিবলৈ বাধ্য হ'ম। জয় বড়ো হাৰিণী, জয় জনজাতি জয়।